গাইছ এক্সিডেন্ট এটা হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমিও ভালে আছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 4:30 বাজিলে। আমি দুজনী সাপৰ উঠি লৈ পেলাই এতিয়া মানে মই কাঁহী চোতালখন সাৰি কৰি লওঁ। আপোনালোকে লাষ্টলৈকে আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি কি কৰোঁ মই দেখুৱাই থাকিম। লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকিব। অ' নিশা চোতাল সাৰিছ? আমাৰ আকৌ চোতালখন বহুত ডাঙৰ। গোটেইখন চোতালে সাৰিব লাগিব। আমাৰ বাহিৰ চোতাল যে এইটো চাইড সাৰিব লাগে, আকৌ সেইটো চাইডেও সাৰিব লাগে। 8 দিন খাওঁতে 1-1.5 ঘণ্টা গুচিয়ে যায়। আজিকালি মানুহ শুৱাপে উঠিলে বৰষুণ হয়েই। সেইটো কাৰণে তই ধুমাধুম চোতালখন সাৰি বাহিৰৰ কামখিনি কৰি পেলাই আজৰি হ। তাকেই মানুহো উঠিব, বতৰো পৰে। এতিয়া মানে বতৰটো ইমান ভাল নহয়, তই অকণমান ধুমাধুমকৈ খা। এইজনী মায়ে বহি আছে। আমাৰ চোতালখন সাৰি কৰি লৈ গা পা ধুওঁগৈ। ধুই কৰি আহি আপোনালোকক কি কওঁ দেখাই থাকিম। এই মায়ে বহিছে। ৰাতিপুৱা সময়ত বহুত ভাগৰ লাগে ন? নামি যাওঁতে উঠোতে সঁচাকে একে ভৰিবিলাক বিষাই যায়। সেইটো কাৰণে মই কিবা এটা কৰিলে বাকী কামতে সময়টো অকণমান কৰিলে উঠোতে নামোতে ভাগৰ লাগিব। দুজনী যদি সমানে কৰোঁ কামখিনি পুটুককৈ হৈ যাব। আমি মানে এতিয়া মই নাভাবোঁ আৰু যে মোৰ পাতত হ'লেও বোৱাৰীজনীয়ে কৰি থাকক। দুজনী সমানে কৰিলে পুটুককৈ কামকেইটা হৈ গ'ল, মই তেনেকৈয়ে ভাবোঁ আৰু। মানে মায়ে গৰু দি পেলাই খায় ৰাতিপুৱা সময়ত মায়ে গৰু চৰু দিয়ে। এতিয়া মানে গা পা ধুই কৰি আহিলোঁ আৰু এতিয়া ধূপ জ্বলাই কৰি লৈ পেলাই মায়েহঁতক চাহ অকণ বনাই কৰি দি লওঁ। নিশা কি কৰিছ? পানী ছটিয়াই আছ? পানী ছটিয়াই কৰি লওঁ। তাৰপিছত ধূপ জ্বলাওঁ। নিশাই ধূপ জ্বলাই আছে। অঁ মাই লাল চাহ খাব নে গাখীৰ চাহ খাব? এই গাখীৰ চাহ খাম। মই ৰাতিপুৱা লাল চাহে খাব লাগে। মানে মই লাল চাহ খাই বেয়া পাওঁ, গাখীৰ চাহে খাওঁ। মোৰ গেছ নহয়। গাখীৰ চাহ খাম। তই গাখীৰ চাহ নাখাওঁ, ৰাতিপুৱা লাল চাহ খা। আচলতে ৰাতিপুৱা গাখীৰ চাহ খাব নালাগে, লাল চাহে খাব লাগে। মই বেয়া পাওঁ গাখীৰ চাহ। গেছ হয় যে। মই এতিয়া চাহ অকণ বনাওঁ, আপুনি বহকগৈ। নিশাই গাখীৰ চাহ বনাব আৰম্ভ কৰিছে। হাঁহিয়ে থাকে খালি, হাঁহিটো মেইন বস্তু তাই। এইটো ৰাতি নুশুলি নেকি ঐ? তোৰ গৰু দিয়ে আহি আকৌ শুলিহি। ইটো গা বিষাইছে নেকি? চাহ বাকিছে? ৰংটো ভালেই আছে দে। কেনেকুৱা লাগিছে চাহকণ? ধুনীয়া লাগিছে চাহকণ। লাগিছে ন? হে মাই কাটিছে? কাটিছে। আপোনাই পাল আৰু এতিয়া। অঁ তাৰমানে আজি কি বনাব মানে? কি বনাম? ভেন্দি, তাৰপিছত আলু, সৰিয়হ দি ধুনীয়াকৈ বনাম। তই চাই থাকিবি। অঁ চাই থাকিম তেনেকৈ বনাম। আপোনালোককো দেখুৱাই থাকিম। মই এতিয়া বনাবই নোৱাৰা হ'লো আৰু। মায়ো বনাইছে ন? গোটা কৰি দিছে তাৰপিছত সৰিয়হ পিচি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ, নহৰু পিচি ল'লোঁ, কেঁচা জলকীয়া এতিয়া তেলত বস্তুখিনি দি ভাজি ল'ম। ভাজি পেলাই এইখিনি ঢালি দিম। ঢালি দি কৰি লোৱাৰ পিছত মছলা চছলা দি ধুনীয়াকৈ ভাজিম। আজি কেনেকুৱা লাগে তাক খাই পেলাই কবি। মই ক'ম। এটা কথা কাৰণে বেয়া লাগি আছে, কি এতিয়া তই নোৱাৰা হ'লি, এতিয়া দুদু কাপোৰ কানি এতিয়া তই ঘাই হৈ দিয়, মানে লাজ নকৰোঁ। মই এতিয়া বিধান কৰি দিলে লাজে কৰিম সেয়ে মাকে যায় দিলে কিন্তু হ'ব। তাকে এতিয়া কিনে লাজ কৰিব। বনাই কৰি ভাল চাই পেলাই দেখুৱাই আছোঁ। দেখিয়ে ভাল লাগিছে। দেখি খাওঁ খাওঁ লাগি গৈছে। অঁ দেখিয়ে ভাল লাগিছে। পাৰিছে। ভেন্দি বনাব বুলি কৈছিলে। আলু ভাজিলে মানে বিৰিয়ানী খাব পাৰে। সেই আলু ভাজি খাই বেছি ভাল পায়। নিশা খাই আছোঁ। খাব ধুনীয়া হৈছে। কেনেকুৱা হৈছে? আপুনি ধুনীয়া বনাবলৈ পাৰে নাই? পাওঁনে? যে পদূলিত ডাঙৰ এক্সিডেণ্ট এটা হৈ গ'ল। গাইছ এক্সিডেণ্ট এটা হৈ গ'ল। মানুহ অৱস্থা
গাড়ীখন গুচি গ'ল ৰাখি দিলে এই চিনি পাব পলাই দিলে মানুহ পঢ়াৰ লৈ চিনি নাপাব নেকি মানুহে চিনি পাব দে এখন 3টা এম্বুলেঞ্চ আহি আছে কৈছে 1 টকা কিবা ওলাইছে 1 টকা কিত আছে কিমান আছে এখন খাব গাইছে ঘৰৰ সন্মুখতে বহুত বেছি ডাঙৰ এক্সিডেণ্ট হৈ গ'ল 3জন মানুহ পুৰা মাথা চাথা ফাটি গৈছে হাত চাতৰ পৰা গোটেই মঙহ হেৰি গৈছে আৰু মই লগে লগে এম্বুলেঞ্চ মাতি দিলোঁ গাইছে এইফালে এম্বুলেঞ্চ আহি পাই গ'লহি গাইছে গাড়ীত বহুৱাই দিয়া পৰিলে আৰু মই ইমানকৈ মানে লাগি কৰি দিব পৰা নাই মোৰ হাতখন দেখা পাইছে ভাঙি আছে সেইকাৰণে আমাৰ ককাহঁতে মামীহঁতে গোটেইখিনি এনেকৈ তুলি কৰি দিলে আৰু এতিয়া ধুনীয়াকৈ মই এম্বুলেঞ্চ মাতিলোঁ এতিয়া গাড়ীত বহুৱাই দিয়া পৰিল এতিয়া মানে কি ক'ব আৰু মই মানে শুই আছিলোঁ তাৰ পৰা দৌৰ মাৰি আহিছোঁ যিডাল চাউণ্ড ওলাইছে মানে টেম্পুখনে পূৰা পাৰ্টি মাৰি দিলে আৰু 3জনৰ পূৰা মানে বেছি জখম হৈ গৈছে চ' অলপ লাহে লাহে চলাব লাগে কি ক'ব আৰু ঘপককৈ কাৰ কেতিয়া দিন বেয়া চলিলে কি হৈ যায় ক'ব নোৱাৰি মানে বেয়াই লাগি গৈছে মানে 3জনৰ অৱস্থা দেখি সন্মুখতে এক্সিডেণ্ট এটাও হ'ল এক্সিডেণ্টটো হওঁতে মানে বেছিকৈ মনটো বেয়া লাগি গ'ল মনটো বেয়া লাগিছিলে হয় দিয়ক ন 3জন মানুহ বৰ বেয়াকৈ জখম হ'ল হ'লেও এজনৰ বেছি হৈছে সঁচা এতিয়া গৈ দেখি পানী দুনি দি ট্ৰাই কৰি আহি এম্বুলেঞ্চ আহি লৈ গ'ল সেইটোৱে মানে কিবা দেখি ভয় লাগে লাগিছে কিমান স্পীডত গৈছে আৰু হ'বই এনেকুৱা নিচিনা দুপৰীয়ালৈ আকৌ ভাত দুপৰীয়ালৈ আকৌ বনাব তাক দেখুৱাই থাকিম আৰু চব মায়ে বনাব মই দেখুৱাই থাকিম আঁতৰৰ পৰা তাই বহি বহি খাওক ন অঁ আমি মাক শেষ অঁ খাব নহয় তাই যদি এটা কাম কৰা মই এটা কাম কৰিলোঁ বহি এটা কোৱা দুজনীয়ে দুপিনাটো কৰি কেনেকৈ কামখিনি পটককৈ হোৱা সেইটোহে চাওঁ বৰষুণডাল ইমান কেনেকৈ পৰিছে এতিয়া মানে সন্ধিয়া বৰষুণ পৰিয়ে আছে আজি নহয় বৰষুণ একে কিবা নিচিনা পানী ইমান গেলা গেলি বৰষুণ ৰাতিপুৱাই বৰষুণ সন্ধিয়ালৈকে অঁ আমাৰ মায়ে শাক লগাইছে চাগে এয়া মানে বাৰীখনত এয়া দিনৰ দিনটো আজি বৰষুণৰ কাৰণে ওলাই আহিব পৰা নাই কাৰণে মনটো উগল থুগল লাগি আছে মানে ভাবিছোঁ বৰষুণ সি পিঠ খাই গ'ল নে কিয়ে নে সেইকাৰণে হৈছিলে এবাৰ চাহ আহোঁ এয়া চাহ আহোঁ এইয়া হৈছে ন মায়ে হৈছিল মানে বহুত ডাঠ হ'ল লাইশাক হৈছে আৰু ডাঠ হ'ল ডাঠ হৈছে অঁ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব